আড্ডা লাইফৰ অমৰনাথ যাত্ৰা কবি কাব্যনীল আৰু নিশান্তৰ সৈতে প্ৰথম দিন বানিহাল বেছ কেম্প। আজি অসমৰ পৰা অতি সুন্দৰভাৱে আহি 5 মিনিট পাইছোঁ। আমাৰ লগত আছে নিশান্ত বৰ্মন, আমাৰ আড্ডা লাইফৰ। আৰু প্ৰথমতে আমি আড্ডা লাইফৰ ফালৰ পৰা আমাৰ গোটেই অসমৰ জনসাধাৰণক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ মূল যাত্ৰা আছিল দুটা, অমৰনাথ আৰু বৈষ্ণদেৱী মন্দিৰ। গতিকে আজি আমি ইয়াত অতি সুন্দৰভাৱে কামাখ্যা যিখন অমৰনাথ গাড়ী ট্ৰেইন এইখনতে আমি আহিছোঁ। আহোঁতে আমি কোনো কষ্ট পোৱা নাই, অতি সুন্দৰভাৱে আহি পাইছোঁ। জম্মুত নামিছোঁ, জম্মুৰ পৰা আমি সুন্দৰভাৱে গাড়ীত আহি আজি ঠিক শ্ৰীনগৰ পোৱাৰ আগত আমি এটা বেছ কেম্প পাইছোঁ। ইয়াত গাড়ীত আমাক আৰ্মীয়ে ইয়াত ৰাখি থৈছে সেইকাৰণে যে অতি সসন্মানে আমাক কালি ৰাতিপুৱা ইয়াৰ পৰা আচল জেগালৈ লৈ যাব, য'ত আমাৰ কাৰ্ড ইছ্যু হ'ব আৰু য'ত আমাৰ নতুন যাত্ৰা আৰম্ভ হ'ব, অমৰনাথ যাত্ৰা। আৰু এইটো হৈছে এটা বেছ কেম্প। এই কেম্পত এয়া আপুনি দেখা পাইছে চিকিউৰিটিৰ গাড়ী যিটো প্ৰদৰ্শনৰ কাৰণে। এইফালে হৈছে পানীশাল। এই পানীশাল ইয়াত চব মানুহে আহি সুন্দৰকে তেওঁলোকে পঞ্জীয়ন ল'ব পাৰিছে, বিভিন্ন ধৰণৰ তেওঁলোকে মানে ফূৰ্তি তামচা কৰিছে। ইয়াত বিভিন্ন ধৰণৰ প্ৰদৰ্শনীমূলক ইয়াত কিছুমান বস্তু ৰখা হৈছে আৰু চাৰিওফালে এটা কি সুন্দৰ মেলামুখী এটা অনুষ্ঠান। আৰু সকলোতকৈ আচৰিত এইটোৱে কথা যে ইয়াত ডিফেন্স বা আৰ্মীসকলে ইয়াতে আমাৰ সাধাৰণ যিবিলাক মানুহ, এই মানুহবিলাকক অতি সসন্মানে তেওঁলোকে যি ধুনীয়াকৈ আমাক সম্পূৰ্ণ এটা সুৰক্ষাৰ মাজত আমাক ৰাখি থৈছে। থকা খোৱা, লেট্ৰিন, বাথৰুম, আনকি থকা যিবিলাক আমাৰ বিচনা, এই বিচনাবিলাক বা ইয়াৰ লেট্ৰিন বাথৰুম বা ইয়াৰ যিখিনি ব্যৱহাৰ, এই সম্পৰ্কে তুমি কি ক'বা নিশান্ত? খুব ধুনীয়া পৰিৱেশ, এটি সুন্দৰ পৰিৱেশ এইটো আছে মোৰ। ইয়াৰ পৰা শ্ৰীনগৰ প্ৰায় 100 কিলোমিটাৰ দূৰত আছে আৰু ইয়াতে খুব সুন্দৰ পৰিৱেশ, অগণন ভক্তৰ আমি ভিৰ দেখা পাইছোঁ। আৰু ভাৰতীয় সেনা আৰু ভাৰতবৰ্ষৰ চৰকাৰে ইয়াত যিখিনি ব্যৱস্থা কৰি দিছে এইখিনি নিশ্চয়কৈ আমি শলাগ ল'ব লাগিব। অগণন হাজাৰ হাজাৰ যাত্ৰীৰ কাৰণে তেওঁলোকে থকা খোৱাৰ সু ব্যৱস্থা কৰি দিছে। আমাৰ ফালৰ পৰা ভাৰতবৰ্ষৰ চৰকাৰক ধন্যবাদ থাকিল। আপোনালোকে ইতিমধ্যে দেখা পাব ভাৰতীয় সেনাৰ কি সুন্দৰকে তেওঁলোকে সজাই থৈছে। আমাৰ কাব্যনীল দেৱ এতিয়া ভাৰতীয় সেনাৰ ৰূপত গৈছে। এতিয়া সুন্দৰ পৰিৱেশ, সকলোৱে শুদ্ধ মনেৰে আহিছে। কেনেধৰণে এজন কামাণ্ডই, এজন সৈনিকে পহৰা দি থাকে সেয়া আমাৰ কাব্যনীল দেৱে দেখুৱাই আহিছে। এক সুন্দৰ ভাল লাগিছে খুব। আমি আপোনালোকক দেখাই থাকিম এনেধৰণে। মই আছো, আমাৰ অসমৰ বিশিষ্ট কবি কাব্যনীল দেৱ আছে। আমি দুয়োজনে মিলি সম্পূৰ্ণ অমৰনাথ যাত্ৰাটো আমাৰ আড্ডা লাইফৰ দৰ্শকলৈ আমি দেখুৱাই থাকিম। ধন্যবাদ। হেল্ল', এয়া আপোনালোকে দেখা পাইছে যে ইয়াত সকলো মানুহেই অতি সুন্দৰভাৱে এই ভাণ্ডাৰাবিলাকত আহি যিকোনো অতি সুখাদ্য, সম্পূৰ্ণ নিৰামিষ খাদ্য তেওঁলোকে খাব পাৰিছে। আৰু ইয়াৰ মানুহবিলাকে এটাই ভাল লাগিছে যে তেওঁলোকে মানুহক মাতি আছে, আমন্ত্ৰণ কৰি আছে খোৱাৰ কাৰণে। ইয়াত ভাণ্ডাৰাবিলাকত, সমস্ত ভাণ্ডাৰাবিলাকত সুন্দৰভাৱে বস্তুবিলাক সজাই থৈছে আৰু পাব্লিকে আহি খাইছে। অতি সুন্দৰ ব্যৱস্থা, কোনো ধৰণৰ অতি বিনামূলীয়া, ইয়াত কোনো পইচাৰ কথা নাই। আৰু ইয়াত আমি যি দেখা পাইছোঁ যে ইয়াত ভাণ্ডাৰাবিলাকে অতি সুন্দৰভাৱে সসন্মানে মানুহক যি লাগে তাকেই দি আছে। গতিকে আমি অসমৰ মানুহক এইটোৱে ক'ব খোজোঁ যে এই যি ভাণ্ডাৰা, এই ভাণ্ডাৰাৰ জৰিয়তে আমি এইটোৱে বুজিম যে অতি বিনামূলীয়াভাৱে তেওঁলোকে গোটেই অঞ্চলত তেওঁলোকক মানে এটা সেৱা হিচাপে তেওঁলোকে আগবঢ়াইছে। গতিকে অসমৰ মানুহে আহিব পাৰে ইয়াতে, আৰু ইয়াত আহিলে এই বেছ কেম্পটোত অন্তত আমি ভাবিম যে অতি সুন্দৰভাৱে ইয়াত অন্তত খাব পাৰিব আৰু থাকিব পাৰিব। অমৰনাথ যাত্ৰীৰ বাবে এনেকুৱা ধৰণৰ বেছ কেম্প বহুকেইটা আছে য'ত যাত্ৰীসকলে থকা আৰু খোৱাৰ সুব্যৱস্থা লাভ কৰিব। আড্ডা লাইফৰ অমৰনাথ যাত্ৰাৰ প্ৰথম খণ্ড।